নমস্কাৰ। কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ প্ৰদত্ত কৰ্ম মই একৰ খটো অসমীয়া বুৰঞ্জী সাহিত্যৰ গদ্য সম্বন্ধে লিখক। মই প্ৰশ্নৰ উত্তৰটো দিবলৈ ওলাইছোঁ। আৰম্ভণি। অসমীয়া সাহিত্যৰ ইতিহাসত বুৰঞ্জী সাহিত্য এক বিশেষ আৰু গুৰুত্বপূৰ্ণ স্থান অধিকাৰ কৰি আছে। আহোম যুগত ৰচিত বুৰঞ্জীসমূহ অসমীয়া গদ্য সাহিত্যৰ প্ৰাচীনতম আৰু সুসংগঠিত ৰূপ হিচাপে পৰিগণিত। এই গদ্যধাৰাৰ মুখ্য উদ্দেশ্য আছিল ৰাজনৈতিক, প্ৰশাসনিক আৰু ঐতিহাসিক ঘটনা লিপিবদ্ধ কৰা। সেয়েহে বুৰঞ্জী গদ্য চুটি, সৰল, স্পষ্ট, জতুৱা শৈলীৰ বাবে পৰিচিত। বৈষ্ণৱ যুগৰ অলংকাৰ প্ৰধান আৰু কাব্যিক গদ্যৰ বিপৰীতে বুৰঞ্জী গদ্যই বাস্তৱবাদী আৰু বস্তুনিষ্ঠ ভাষাৰ এক শক্তিশালী ধাৰা প্ৰতিষ্ঠা কৰে। আহোম শাসনকালত ৰাজ দৰবাৰত ইতিহাস সংৰক্ষণৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হৈছিল। ৰজা, মহাৰজা ডাঙৰীয়া আৰু বুৰঞ্জীকাৰসকলে শাসন ব্যৱস্থা, যুদ্ধ, বিদ্ৰোহ, বংশাৱলী আৰু কূটনৈতিক সম্পৰ্কৰ বিৱৰণ লিখিত ৰূপত সংৰক্ষণ কৰিছিল। এই বুৰঞ্জীসমূহে কেৱল ৰাজনৈতিক ইতিহাসেই নহয়, সেই সময়ৰ সমাজ ব্যৱস্থা, শাসন নীতি আৰু ৰাজা পৰিচালনাৰ স্পষ্ট ছবি দাঙি ধৰে। অসমীয়া বুৰঞ্জী সাহিত্যৰ গদ্যৰ অন্যতম মুখ্য বৈশিষ্ট্য হৈছে ইয়াৰ সহজ, সৰল আৰু প্ৰত্যক্ষ ভাষা। বাক্যসমূহ সাধাৰণতে চুটি আৰু পোনপটীয়া, অলংকাৰ, ৰূপক বা অতিযুক্তিৰ প্ৰয়োগ অতি সীমিত। এই সৰলতাই বুৰঞ্জী গদ্যক বিশ্বাসযোগ্য আৰু বস্তুনিষ্ঠ কৰি তুলিছে। পাঠকে ঘটনাসমূহ কোনো ধৰণৰ আৱৰণ নোহোৱাকৈ স্পষ্টভাৱে বুজি পাব পাৰে। জতুৱা ঠাঁচৰ প্ৰয়োগ বুৰঞ্জী গদ্যৰ আন এটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য। দৈনন্দিন কথনশৈলী, শব্দ, ফকৰা, যোজনা আৰু স্বাভাৱিক বাক্য গঠন এই গদ্যত দেখা যায়। ইয়াৰে ফলত বুৰঞ্জী গদ্য কেৱল ৰজাঘৰীয় দলিল হৈ নাথাকি সেই যুগৰ জীৱন্ত ভাষাৰ প্ৰতিফলন হিচাপেও মূল্যৱান হৈ উঠে। বিষয়বস্তুৰ দিশত অসমীয়া বুৰঞ্জীসমূহত প্ৰধানকৈ ৰজা, মহাৰজাৰ কাহিনী, ৰজাবংশৰ বিৱৰণ, যুদ্ধ বিদ্ৰোহৰ সন্ধি চুক্তি, কূটনৈতিক আলোচনা আৰু প্ৰশাসনিক সিদ্ধান্তৰ উল্লেখ পোৱা যায় যদিও সাধাৰণ জনগণৰ দৈনন্দিন জীৱনৰ বৰ্ণনা তুলনামূলকভাৱে কম। তথাপিও শাসন ব্যৱস্থা আৰু সামাজিক কাঠামোৰ স্পষ্ট ধাৰণা এই গদ্যত পোৱা যায়। বুৰঞ্জী গদ্যৰ ভাষা সাধাৰণতে অহৈতুকী বা বস্তুনিষ্ঠ। লেখকে নিজৰ ব্যক্তিগত অনুভূতি, মতামত বা কল্পনাৰ পৰা আঁতৰি থাকিবলৈ চেষ্টা কৰিছে। ঘটনা যিদৰে সংঘটিত হৈছিল সেইদৰে লিপিবদ্ধ কৰাত গুৰুত্ব দিয়া হৈছে। এই বস্তুনিষ্ঠতাৰ বাবেই বুৰঞ্জীসমূহ ইতিহাসৰ এক বিশ্বাসযোগ্য উৎস হিচাপে স্বীকৃত। ব্যাকৰণিক দিশত বুৰঞ্জী গদ্যত সক্ৰিয় ক্ৰিয়াপদৰ প্ৰয়োগ অধিক। বাক্যৰ গঠন সহজ আৰু গতিশীল। ইয়াৰ ফলত ঘটনা প্ৰবাহ দ্ৰুতভাৱে আগবাঢ়ে আৰু পাঠকৰ আগ্ৰহ বজাই ৰাখে। বহু ক্ষেত্ৰত আহোম ভাষাৰ শব্দ আৰু বাক্যৰ প্ৰভাৱো দেখা যায়, যিয়ে সেই যুগৰ ভাষিক সংমিশ্ৰণৰ সাক্ষ্য বহন কৰে। অসমীয়া বুৰঞ্জী সাহিত্যৰ ভিতৰত আহোম বুৰঞ্জী, তুংখুঙীয়া বুৰঞ্জী, দেওধাই অসম বুৰঞ্জী, কছাৰী বুৰঞ্জী আদি বিশেষ উল্লেখযোগ্য। আহোম বুৰঞ্জী প্ৰথমে আহোম ভাষাত লিখা হৈছিল আৰু পিছলৈ অসমীয়াত অনুদিত বা পুনৰ লিখিত হয়। এই বুৰঞ্জীসমূহে আহোম ৰাজত্বৰ উত্থান পতন, শাসন নীতি আৰু ৰাজনৈতিক পৰিৱৰ্তনৰ বিস্তৃত বিৱৰণ আগবঢ়ায়। সামৰণি। উপসংহাৰত ক'ব পাৰি যে অসমীয়া বুৰঞ্জী সাহিত্যৰ গদ্য অসমীয়া গদ্য সাহিত্যৰ বিকাশত এক মহিল খুঁটি স্বৰূপ। ইয়াৰ সৰল, বাস্তৱবাদী আৰু বস্তুনিষ্ঠ ভাষাই অসমীয়া গদ্যক এক নতুন দিশ প্ৰদান কৰে। ইতিহাস সংৰক্ষণৰ লগতে বুৰঞ্জী গদ্যই অসমীয়া ভাষাৰ স্বাভাৱিক, জীৱন্ত আৰু শক্তিশালী ৰূপটো উন্মোচিত কৰিছে। সেয়ে অসমীয়া বুৰঞ্জী সাহিত্যৰ গদ্য কেৱল অতীতৰ দলিল নহয়, বৰঞ্চ অসমীয়া সাহিত্যৰ এক অমূল্য সম্পদ হিচাপে চিৰস্মৰণীয়। ধন্যবাদ।